পাৱাৰ এনেকুৱা এটি শব্দ যাক দশক ধৰি বেয়া বুলি ভাবি অহা হৈছে। পাৱাৰ কোনো পোষ্ট, শ্বেয়াৰ বা সিংহাসনত বহাটো নহয়। পাৱাৰ তেনে এটি সাধাৰণ শক্তি, এটা এনেকুৱা শক্তি যাৰ দ্বাৰা যিকোনো কাম কৰাটো সহজ হৈ পৰে। লাগিলে আপুনি কাৰোবাক আকৰ্ষিত কৰি নিজৰ কথা বুজাওক নাইবা ভয় খুৱাই, দুয়োটাতে আপুনি পাৱাৰ ব্যৱহাৰ কৰিছে। এখন দেশ চলোৱাৰ পৰা এখন ঘৰ চলোৱালৈকে সকলোতে পাৱাৰ ব্যৱহাৰ হয়। যদি আপুনি সকলোতে উইন ইন চিটুৱেশ্যন বিচাৰে তেন্তে পাৱাৰৰ সঠিক জ্ঞান থকাটো জৰুৰী। আজিৰ ভিডিঅ'ত আমি 3 সাইকোলজিকেল লছ অফ পাৱাৰ দেখিবলৈ পাম, যিসমূহ লোৱা হৈছে ৰবাৰ্ট গ্ৰীনৰ বেষ্ট চেলিং কিতাপ দ্য 48th ৰুল অফ পাৱাৰ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। নম্বৰ 1, লেট ইউৰ এবচেঞ্চ ফিল। আপোনাৰ অনুপস্থিতি অনুভৱ কৰাওক। অনুপে ফেক্টৰী এটাত মন লগাই কাম কৰিছিল কাৰণ তেওঁৰ গুৰুৱে কৈছিল হাৰ্ড ৱৰ্ক পেইজ অফ। কিন্তু তেওঁৰ কোনো প্ৰমোশ্যন হোৱা নাছিল, অথচ ফেক্টৰীত আটাইতকৈ কঠিন কামবোৰ তেওঁৱে কৰিছিল। মানে তেওঁৰ অবিহনে বৰ অসুবিধা হ'ব পাৰে বাকী কামবিলাকত। তেওঁ ভাগৰি আকৌ গুৰুৰ ওচৰত যোৱাত গুৰুৱে ক'লে, তুমি এইটো বুজা যে হাৰ্ড ৱৰ্কে ফল দিয়ে, কিন্তু এই হাৰ্ড ৱৰ্ক কোনোবাই দেখা পাবতো লাগিব। যোৱা কেইদিনমান ছুটি লোৱা, তাৰপিছত চাবা। তেওঁ কথা মতেই ছুটি ল'লে আৰু ফুৰিবলৈ গ'ল। তেওঁৰ অনুপস্থিতিত সকলোৱে বুজি উঠিল অনুপে কিমান কাম কৰিছিল। তেওঁক কোম্পানীৰ ফালৰ পৰা হাইক আৰু প্ৰমোশ্যন দুয়োটাই দিয়া হ'ল। আপোনাৰ ঘৰ, সমাজ তথা যিকোনো ঠাইত নিজৰ ভেলু বঢ়াবলৈ আগতে নিজৰ এবচেঞ্চ ফিল কৰাওক। নম্বৰ 2, ষ্টেণ্ড এবভ দ্য ক্ৰাউড। ভিৰতকৈ বেলেগ হওক। আপুনিও অভাৰডে কৰে, অভাৰ ডিউটি কৰে, টাৰ্গেট ফিল কৰে, তথাপি লগৰজনে প্ৰমোশ্যন পায়, আপুনি নাপায়। কিয়? কাৰণ তেওঁৰ কাম বছে দেখা পাইছে আৰু আপোনাৰটো দেখা পোৱা নাই। পাৱাৰ অফ ছাকচেছ পাবলৈ কাম ভালদৰে কৰাৰ লগতে কামক একনলেজ কৰাটো জৰুৰী। ভিৰতকৈ অলপ বেলেগ হোৱাটো জৰুৰী। আপুনি অকলে যিমান কাম নকৰক একো লাভ নাই। কামক একনলেজ কৰাৰ 2টা টিপছ। নম্বৰ 1, নিজৰ গেটছাৰ, কাম কৰাৰ ধৰণ আৰু কথা কোৱাৰ ধৰণ সলনি কৰক যাতে মানুহে আপোনাক নটিচ কৰে। নম্বৰ 2, আপুনি যি কামেই কৰে সুবিধা পালেই তাৰ বিষয়ে কথা পাতক যাতে সকলোৱে গম পায় আপুনি কি কৰে। নিজৰ কামৰ বিষয়ে প্ৰচাৰ কৰিবলৈ লাজ নকৰিব। নম্বৰ 3, কনচিল ইউৰ ইণ্টেনশ্যন। নিজৰ মনোভাৱ আনৰ আগত ব্যক্ত নকৰিব। ইংৰাজ আমাৰ দেশত বিজনেছ কৰিব আহিছিল কিন্তু শাসন চলাবলৈ ল'লে। ভাবকচোন তেওঁলোকৰ মনৰ ভাৱ তেতিয়াৰ ভাৰতীয়সকলে যদি জানিলেহেঁতেন তেন্তে আমি 100 বছৰ দাসত্ব জীৱন কটাবলগীয়া হ'লহেঁতেন জানো? নিশ্চয় নহয়। যেতিয়ালৈকে আপোনাৰ ইণ্টেনশ্যন কোনেও নাজানে তেতিয়ালৈকে ডিলিং পাৱাৰ আপোনাৰ হাতত থাকে। আমাৰ দৈনন্দিন জীৱনত বহুতবাৰ এই কথাত আমি মন নিদিয়াৰ কাৰণে বহুতবাৰ লোকচান ভৰিবলগীয়া হয়। ধৰক আপুনি গাড়ী কিনিবলৈ গৈছে, গাড়ীখন আপোনাৰ বৰ পচন্দৰ, আপুনি তাক কিনিবই। তাত 2টা চিটুৱেশ্যন হ'ব পাৰে। নম্বৰ 1, আপুনি চেলছমেনৰ আগত আপোনাৰ এক্সাইটমেণ্ট দেখাব পাৰে, আপুনি কিমান উৎসুক গাড়ীখন কিনিবলৈ। ইয়াত চেলছমেন সুযোগ লৈ গাড়ীখনৰ দাম বঢ়াব পাৰে নাইবা ডিছকাউণ্ট নিদিব পাৰে। নম্বৰ 2, আপুনি উৎসুকতা প্ৰকাশ নকৰে, বহুত বেছি পচন্দ হোৱা নেদেখুৱাই, তেন্তে ডিলিং পাৱাৰ আপোনাৰ হাতত থাকিব আৰু আপুনি বহুত ভাল ডিছকাউণ্ট পাব পাৰে। ডিলিং পাৱাৰ নিজৰ হাতত ৰাখিবলৈ নিজৰ ইণ্টেনশ্যনৰ বিষয়ে আনৰ আগত সিমানখিনিয়ে প্ৰকাশ কৰক যিমানখিনি কৰিলে তেওঁৰ ইণ্টাৰেষ্ট আপুনি ধৰি ৰাখিব পাৰে। নেক্সট ভিডিঅ' অহাৰ আগতে এই 3টা নিয়ম আগতে পালন কৰক আৰু আমাৰ লগত একেলগে আগবাঢ়িবলৈ তলৰ নম্বৰত হোৱাটছএপ কৰিব পাৰে। ধন্যবাদ।